सान्ताली न्यूज़ चैनल पाहटा से खन जोतो को सगुन जोहार नवा ललो हतांग सावतारन अडी बतर कथा को लय सदर अकादा असम और ब्रिटिश रे अडी उसरा गे बम ठुआ नुआ कथा को लय सदर अकादा ब्रिटिश रे नवाते बनावन यूनाइटेड लिबरेशन ऑफ बॉडरलैंड यूएलबी ब्रिटिश रे बडो और सरकार तलारे पिया तल सकाम हुयन तायम हो ब्रिटिश रे ललो हतांग बांग चबाक कना नुकु ललो हतांग रेन कमी चेद को रोड अकादा ओना बुन अंजम लेगी ब्यूरो रिपोर्ट सान्ताली न्यूज़ অসম আৰু বিটিসিত আমি বম ব্লাষ্ট কৰা হ'ব আমি হেতু ক্লিয়াৰ কৈছো আমি ষ্ট্ৰংলি কৈছো হেতুকে আৰু মই ক'ব বিচাৰিছো আমাৰ জি মেম্বাৰ ইউএলবি মেম্বাৰ ঘৰত যাই কিনি কাকবা মাক কাকবা দেউতাক ধৰি আনি কাকবা সিস্টাৰক ধৰি আনি এনে সাজা দি থাকলি আমি কিচ্ছা সজন করা নহব আৰু যোন ব্যক্তি মেম্বাৰ তাক পালে ইনকাউন্টাৰ করলে আমার আপত্তি নাই তথাপিও আমি এটা জাতিৰ কাৰণে আমি জাতিক ৰক্ষা দিয়াৰ কাৰণে আমি এটা সংগঠন যোগদান কৰিছো তাৰ বাবে আমি সংগঠনৰ নামত এটা জাতিৰ ৰক্ষাৰ নামত আমি জীৱন দান দি যাম তথাপিও আমাক বডলেণ্ড লাগিব যেতিয়ালৈকে বডলেণ্ড নেদে এতিয়ালৈকে আমি সংগ্ৰাম কৰি যাম এইখিনি মই কয় আৰু মই ইতিয়া আসাম গভৰ্ণমেণ্ট ডক্টৰ হেমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছো আমাৰ যিখিনি ব্ৰিটিছিত বাইজত থকা ধেমাজি শোণিতপুৰ গহপুৰ সেইবিলাক আমাৰ অতি সোনকালে বিটিআৰ শক্তিৰ দফা দৰে MOS মতে আমি বিটিআৰত ইনক্লোজ কৰাটো আমি বিচাৰিছো হেতুকে আমি আহ্বান জনাইছো আমি বেখনো লাগি বডলেণ্ড নহয় আমি এতিয়ালৈকে ৰেষ্ট নলওঁ এইটো মই আমাৰ ULB ইউনাইটেড লিবাৰেশ্যন ফৰ বডলেণ্ড সংগঠনৰ পৰা ক্লিয়াৰিফিকেশ্যন দিয়া হ'ল মই ইটোকে আহ্বান বিচাৰিছো আহি থকা দিনবোৰত আমাৰ যেন গভৰ্ণমেণ্টৰ চৰকাৰৰ যিবিলাক DC IC সেই ব্যক্তিসকলে আমাৰ বড় ইউথছবিলাক অন্যায়ভাৱে মানে যদি বেয়াকে মানে হেৰি কৰে কি কয় ইনচাল্ট এনেকুৱা কৰি পেলাই যদি ইনকাউন্টাৰ কৰে আমি ষ্ট্ৰংলি ক'ব বিচাৰিছো ULB সংগঠনৰ পৰা আমি আমাৰ যদি ULB কেডাৰ যদি কোনবা যদি DC IC যদি ইনকাউন্টাৰ কৰে আমি গভৰ্ণমেণ্টৰ মানুহ আমাৰ এজন হৰালে আমি 20 জন গুলাই হত্যা কৰা হ'ব লগতে মই এইটোকে আহ্বান জনাইছো আমাৰ অসম গভৰ্ণমেণ্ট আৰু ব্ৰিটিছিত যদি আহি থকা দিনবোৰত যি NDBৰ শক্তিত বিটিআৰ শক্তি হৈ গ'ল সেইটো শক্তিৰ এজন সিগনেটাৰী ডিয়াৰ নাবলা ছাৰক কেছৰ পৰা উইড্ৰ কৰা হোৱা নাই অতি সোনকালে ডিয়াৰ নাবলা ছাৰক ৰিলিজ কৰি দিব লাগে আৰু যি ব্যক্তিসকলে কেডাৰ যি ব্যক্তিসকলে জেলত আছে অতি সোনকালে ৰিলিজ কৰি দিয়ক আৰু লগতে যিবিলাক NDB ৰিহেবিলিটেশ্যন সেইবিলাক কৰি দিয়ক নহ'লে আমি অক্টোবৰ মাহত আমি